এতিয়া আমি 10 নম্বৰ প্ৰশ্ন উলাইছো 10 নম্বৰ প্ৰশ্নটো আমাক এনেদৰে দিছিল tan inverse 3a square x minus x cube divided by a cube minus 3x square এতিয়া তাক আমি কিদৰে সলিউশন কৰিম চাম প্ৰথম দিকে আছে পাঠটো এতিয়া চাম আমি ফৰ্মুলা পাইছো ইয়াক কিদৰে আকৌ 10 ত লৈ যাম 10 থাকাৰ ফৰ্মুলা কিদৰে লৈ যাম যেহেতু ইয়াক tan inverse আছে তাৰ কাৰণে আমি ইয়াক কি কৰিলে ক্যালকুলেশনটো 10 ত গুছি যাব চাব লাগিব আমি সূত্ৰটা পাইছিলো যে tan theta equal 3 tan theta minus tan cube theta divided by 1 minus 3 tan square theta এই সূত্ৰমতে আমি যদি চাও ইয়াত এই যেটো মান 1 হ'ব লাগিব অৰ্থাৎ a কিউব যে আছে ইয়াক আমি 1 কৰিলে বাকি এইটা নিজে মিলি যাব আমি এতিয়া চাম 3a square x minus x cube a cube 3x square ইয়াত আমি গুটে কেইটাকে এটাকে 1 কৰিব গৈ আমি a cube এদি হল কৰিব লাগিব এটাকে হল কৰিব আমি পাম 3a square x by a cube minus x cube by a cube by a cube 3 আহিব ax square আছে গতিকে ax square by a cube আমি এটা পালো এতিয়া আমি যদি কটাকটি কৰো তেতিয়া আমি দেখিম tan inverse আহিল 3 আহিব ইয়াত a তিনটা আছে a দুটা গতিকে তোমাৰ এটা হৈ যাব x by a পাম মাইনাস ইয়াত পাম x by a whole cube এটা আমি দেখিম ইয়াত যেটো 3 tan theta আছে কিন্তু ইয়াত আছে x by a 3 লগত x by আছে ইয়াত আছে tan cube আছে ইয়াত কিউবৰ ঠাইত ইয়াত x by a আছে 10 ৰ ঠাইত আছে গতিকে আমি গুটেই গিলাকে যদি যত x by a আছে তাত যদি আমি tan theta ধৰো তেতিয়া হলে নিশ্চয় এই ফৰ্মুলাটো পৰিব x by a ক আমি ধৰিলো tan theta তেতিয়া যদি theta যদি ৰাখিলো theta ৰাখিলে আমি পাম tan ইফালে গলে tan inverse x by a হ'ব আমি theta মান উলিয়ালো এতিয়া আমি x by a ভ্যালু ইয়াত বহাম 3 tan theta minus tan cube theta হ'ব 0 x by a হ'ল কি আছে তাৰ পিছত আমি পাম 1 minus tan square theta কিটো পাব আমাৰ সম্পূৰ্ণৰূপে এই সূত্ৰটো পৰি গল অৰ্থাৎ এই সূত্ৰটো মানে আমি পাইছো tan theta গতিকে ইয়াৰ গুটি ভ্যালুটো বহিব tan inverse tan কাটা গৈ আমি পাম 3 theta আমি থিটাৰ ভ্যালুটো অলপ পাইছো tan inverse x by a অৰ্থাৎ 3 tan inverse x by a অৰ্থাৎ আমাৰ যেটো ফলন দিছিল সেই ফলনটো সহজতম আকাৰটো হ'ব 3 tan inverse x by a